ইউটিউবৰ সমূহ দৰ্শকলৈ নমস্কাৰ জনাই মই অবিনাশ আজি মোৰ ইউটিউবৰ প্ৰথমটো ব্লগলৈ এই সুন্দৰ আপোনালোকে দেখিবলৈ পাইছে সুন্দৰ প্ৰকৃতিৰ মাজৰ পৰা মই এই ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাব পাৰে মই বৰ্তমান এতিয়া ৰাতিপুৱা প্ৰায় 7:30 বাজিছে। আৰম্ভ কৰিবলৈ লৈছোঁ মই মোৰ ব্লগটো আৰু শেষলৈকে ব্লগটো চাই থাকক। এইটো মোৰ প্ৰথম ব্লগ। এই আপোনালোকে চাৰিওফালে সুন্দৰ প্ৰকৃতি দেখিবলৈ পাইছে আৰু এইবোৰ বাঁহবোৰ আছে তাত এইফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকৰ আজি ভিডিঅ'টো আৰু মই বেলেগ এদিন এই গছজোপাৰ ওপৰত এটা ভিডিঅ' বনাম। এই গছজোপা যে আপোনালোকে দেখিছে সকলো গছ সেউজীয়া হৈ আছে, কিন্তু এই গছজোপা মৰি গৈছে। কিয় মৰি গ'ল ইয়াৰ ওপৰত এদিন মই ভিডিঅ' বনাম। কিন্তু আজি মোৰ এই প্ৰথম ভ্লগটো হোম ভ্লগ হিচাপে আমি আৰম্ভ কৰোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। তো এতিয়া হৈ গ'ল 8:30 বাজিলে আৰু এইখন মোৰ পঢ়া টেবুল আৰু এয়া আমাৰ মৰমৰ জুবিন দা আৰু তাৰ ওপৰতে মই এই সাগৰ ফেনাৰ পেপা থাৰ্মকলেৰে বনাই থৈছোঁ আৰু বৰ্তমান এইটো মোৰ ষ্টাইল, নতুন ষ্টাইল। আৰু এয়া আমাৰ ভণ্টি স্কুল ওলাই পেলাই নৃত্য নাটিকা কৰি আছে। ঐ কি কৰি আছ তই? স্কুল যাৱ নি? নৃত্য নাটিকা কৰি আছে, গা ধুলে বোলে, সেইকাৰণে পূৰা উৎপাত। আৰু এইক থোৱাৰ দায়িত্বটো মোৰেই, গতিকে মই এই বাইকখন লৈ পেলাই এইক থ'বলৈ সদায় যাব লাগে, মানে স্কুল বন্ধ থকা বাৰত। আজি শনিবাৰ কাৰণ আমাৰ পৰীক্ষা হৈ আছে এইকেইদিন, সেইকাৰণে এইকেইদিন আমাৰ স্কুল বন্ধ আৰু বাহিৰৰ পৰিৱেশটো দেখাওঁ। আজি বতৰটো অলপ ডাৱৰে আৱৰি আছে আৰু কিন্তু ৰ'দ প্ৰখৰ পৰিছে, ইমানেই গৰম বৃদ্ধি পাইছে আপোনালোকক ক'ব নোৱাৰোঁ। গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে বহুত গৰম। আৰু এয়া আহি গ'ল আমাৰ বাহিৰলৈ। ঐ কি হয় মই উৎপাত। আৰু আপোনালোকে চাওক পূৰা পৰিৱেশ। তাইকতো থ'বলৈ যাবই লাগিব, কিন্তু তাই ওলাই হোৱাই নাই, গতিকে সেই সময়তে মায়ে কেইটামান আম পাৰি দিবলৈ কৈছে, গতিকে আমকেইটা পাৰি আন বুলি গতিকে আহি গ'লোঁ। এইজোপা আমাৰ আমজোপা, ইয়াত আম বহুত লাগিছিলে, কিন্তু আচাৰ পাৰিবলৈ বেছিভাগ আম এইজোপাৰ পৰা হ'ল, গতিকে আমবোৰ এতিয়া নেদেখিব আপোনালোকে। আহক আমি কেইটামান আম পাওঁ। আৰু যেতিয়ালৈকে মই আম পাৰি লওঁ তেতিয়ালৈকে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেকৈ ছাবস্ক্ৰাইব বাটনটো নিশ্চয় দবাব আৰু কাষত থকা ঘণ্টাটো বজাই দিব, যাতে আপোনালোকে আহি থকা ভিডিঅ'বোৰ সোনকালে পায় আৰু ভিডিঅ'টোৰ বাবে এটা লাইক নিশ্চয় কৰিব বুলি মই আশাবাদী। আম লগা বহুত দিন হৈ গ'ল, কিন্তু এতিয়াও আমবোৰ সৰু হৈ আছে কাৰণ এজোপা বালি আম। কিন্তু এইবাৰ আমত কি হ'ল নাজানো, আপোনালোকে চাওক ভিডিঅ'ত এটা ক'লা ক'লা চামনিৰ ওপৰত কিবা তৰপ এটা বহি যোৱাৰ দৰে হৈছে। হয়তো প্ৰাকৃতিক পৰিৱেশ প্ৰদূষণৰ বাবে এনেকুৱা হ'ব পাৰে। আমার মা বাড়ি হয়ে গেল, কিন্তু এই ওলাই হয় না माए अभी स्कूल जाने के लिए पूरी तरह से तैयार। जा बाय बाय बाय। बाय बाय। अबे मेरे बिना जाएगा कैसे तू? बाइक में ही तो जाएगा ना? हाँ। তাইক থৈ আহি গ'লোঁ আৰু আপোনালোকক এতিয়া এটা সুন্দৰ মজা বস্তু দেখুৱাওঁ। আমাৰ ঘৰত এটা মৌপিয়া চৰাইৰ বাঁহ আছে আৰু সেই বাঁহটো হ'ল এইটো। মই দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। প্ৰায় 2.5 মাহৰ পৰা আমাৰ ঘৰত এই বাঁহটো চৰাইজনীয়ে বাঁহ ল'লে আৰু ইয়াত পোৱালি দিলে। এইকেইটা আপোনালোকে দেখিব পাৰিব, পোৱালিকেইটা এতিয়া বহুত ডাঙৰ হ'ল। এইকেইটা এতিয়া পাখি গজিলে, মইতোতো ইয়াত কণী পৰাৰ পৰা সকলোবোৰ চাই আছোঁ। আৰু वो আপোনালোকে छोटा सा मस्त চাব चिड़िया পাৰে आप এইটো देख ही মতা सकते हैं। ৰঙা চৰাইটো, বহুত দিনৰ মূৰত এদিন আহে আৰু আজি আহিছিলে। আৰু আপোনালোকে যিকেইটা চৰাই দেখিলে, এই চৰাইকেইটা বেছি দিন নহয়, 2.5-3 মাহৰ ভিতৰতে আমাৰ ঘৰত বাঁহটো সাজি পোৱালি দিছে। এতিয়া ব'লক ভিডিঅ'টোৰ আৰু ইয়াৰ পাছৰ অংশলৈ আগবাঢ়োঁ। আপোনালোকে দেখিবলৈ পাইছিলে যে মই ৰঙাটো অকণমানকৈ দেখাইছিলোঁ, আৰু এইটো হ'ল সেই ৰঙা মৌপিয়া চৰাই আৰু এইজনী হ'ল সেই মাইকী চৰাইজনী। মই আপোনালোকক মাইকীজনী এটা ভিডিঅ' ক্লিপ দেখাম। এইজনী আমাৰ ঘৰৰ পৰ্দাৰ ওপৰত মাইকী চৰাইজনী উৰি ফুৰে। আপোনালোকৰ জ্ঞানৰ বাবে মৌপিয়া চৰাইজনীক ইংৰাজীত ডাচ ক্ৰিমচন ছানবাৰ্ড বুলি কোৱা হয় আৰু চাইণ্টিফিক নেম হ'ল এথ'পাইজা চিপাৰাজা। ই এবিধ অতি সৰু চৰাই প্ৰজাতি। ফুলৰ ৰস খাই বাবে ইয়াক মৌপিয়া বুলি কোৱা হয়। অৱশ্যে পোক পতংগই প্ৰজননৰ সময়ত খায়। ই ছিংগাপুৰৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 10 চেণ্টিমিটাৰ। আৰু এইফালে আপোনালোকে চাব পাৰে আমাৰ মা আম কটাত ব্যস্ত হৈ পৰিছে। মই পিচিবি নেকি?
আৰু এয়া পিছন পিচিবলৈ আৰম্ভ কৰি দিলে মই আছোঁ আকৌ আৰু এয়া হ'ল আম পিচি হৈ যোৱাৰ পিছত বহুত টেঙা জ্বলা বহুত দিছে বিন জলকীয়া দি দিলে গোটেই আমত আৰু এপিচ তো এতিয়া প্ৰায় আবেলি 3টামান বাজিছে পেট পূজা হৈ গ'ল এতিয়া অলপ আৰাম কৰিলে ইয়াৰ পাছত আপোনালোকক দেখাম তো সেই বন্ধু বান্ধৱীসকল এতিয়া আমি আবেলি প্ৰায় 5:30 বাজি গ'ল আৰু মই আহি গ'লোঁ এই পথাৰ আপোনালোকে চাৰিওফালে পৰিৱেশ দেখিব পাৰে মানে আমাৰ দাদা আৰু মোৰ লগৰ কেইজনমান বন্ধু ইয়ালৈ সদায় আহে মানে ময়ো আহোঁ গতিকে আজি আপোনালোককো দেখাই লওঁ পৰিৱেশটো কেনেকুৱা মানে ইয়াত আমাৰ ঘৰতকৈ বহুত ঠাণ্ডা আৰু আমাৰ বাবে মানে এটা আবেলি সময় অতিক্ৰম কৰা এটা সুন্দৰ স্থান আৰু চাৰিওফালে পৰিৱেশটো আপোনালোকে চাওক এই হ'ল সূৰ্যটো বেক চাইডে ডুবিব লৈছে আৰু আগফালে নীলা আজি ইমান আকাশখন নীলা হৈ থকা নাই আজি কাৰণ অলপ ডাৱৰে আৱৰি আছে গতিকে নীলা হৈ থকা নাই ব'লক তাহাঁতৰ ওচৰলৈ আগবাঢ়ি যাওঁ সৌফালে গৌৰীসাগৰ আছে আৰু এইফালে ব্ৰহ্মপুত্ৰ নদী দিখৌমুখ এইটো পথাৰৰ মাজত চৰকাৰে বনাই দিছে এইটো গৰুবাট বুলি কোৱা হয় কাৰণ মানে বাৰিষা দিনত সেই অলপ আগত ঘাঁহনি আছে তালৈ গৰুবোৰ এইপিনেদি অহা যোৱা কৰিছে আৰু এইকেইজন মহাপুৰুষ আৰু এই মহাপুৰুষ দুজন বহি আছে হেই কিহৰ ইমান গেম আৰু এয়া তন্ময় মোৰ লগৰ সমনীয়া দাদা নন্দা এই তন্ময় হেই এইপিনে নন্দা এয়া আমাৰ নন্দা এয়া এই তো ইয়াত বহি বহুত আমনি লাগিছে আপোনালোকে সেইফালে চাব পাৰে দুজনমান মানুহে মাছ মাৰি আছে কিন্তু নেদেখিব কাৰণ মোৰ কেমেৰা কোৱালিটি ইমানো ভাল নহয় এতিয়া আমি বহি আমনি লাগিলে গতিকে মথাউৰিৰ পৰা অলপ আহোঁগৈ ব'লক এই ৰাস্তাটোত ইয়াৰ ওপৰত পানী উঠি গৈছিলে মানে এই ৰাস্তাটোৰ ওপৰত এআঁঠু পানী হৈ গৈছিলে সেইকাৰণে ৰাস্তাটো এতিয়া অলপ ইয়াত পানী হৈছিলে আৰু ননদা ইয়াৰ ওপৰত ভূৰ চলা এক্সপেৰিয়েঞ্চ আছেনে ইয়াত ভূৰ চলা এক্সপেৰিয়েঞ্চ আছে হয় নে নন্দা ভূৰ চলা এক্সপেৰিয়েঞ্চ আছে তোমালোকৰ ইয়াত এয়া আৰু যাব আমাৰ ছাৰ এইটো এই নন্দা এইটো হাপ এইটো আগলৈ এইটো গৈ আছে সেইটো গ'ল লুৰটোত তহঁতি সাঁতোৰ খেলিবলৈ মানে আকৌ ইয়াত সাঁতোৰ খেলিবলৈ আহে গ'ল গৈ আছে নন্দা আমাৰ তো এইফালে আমি আহি আছোঁ মানে ইয়াত মিটঙৰ মথাউৰিটো আছে ডাঙৰ মথাউৰিত বহুত ধুনীয়া হাৱা আৰু পৰিৱেশটো মানে কিবা এটা মনটো ফ্ৰেছ হৈ যোৱা যেন লাগে গতিকে আমি আহি আছোঁ এয়া পূৰা জছত আছে আৰু এইটো মথাউৰিটো আৰু এইখন মোৰ চাইডে অকণমান আপোনালোকে দেখিবলৈ পাব কলৰ ভূৰ এখন আছে আমি এতিয়া য'ত খোজকাঢ়ি আছোঁ ইয়াত এতিয়া আমি অসমত পানী ওপৰত আছিলে আৰু তেতিয়া আমি ভূৰখন চলাইছিলোঁ নন্দা উঠি দে এপাক আৰু এয়া আমাৰ এইফালে কামাণ্ডো ট্ৰেইনিং কৰিছে আমিও কৰোঁ কম নহয় আৰু এইখন পূৰা এইফালে মিটং হৈ গৈ গৈছে এনেকৈ আজৰি সময় কটোৱাৰ উপযুক্ত স্থান পুৰা এই দুজন হাঁহিত ৰ'ব পৰা নাই হাঁহি হাঁহি আমাৰ যেনিবা অন্য ইয়ালৈ আহিলে অন্য একো নহ'লেও হাঁহা হাঁহি পেলাই চাইকেল লৈ যাব নালাগে কিন্তু মই বহুত দূৰ
আৰু ৰাতি প্ৰায় 8 বাজি গ'ল আৰু মই বৰ্তমান এনেই দোকানলৈ জাষ্ট আহিলোঁ আৰু চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে বস্তু। আজিলৈ এই দোকানখন দেখুৱাই আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেল